আজি মই বনাব লৈছোঁ কাচকল। এটা কাচকল লৈছোঁ, আধা কাপ মান মগু দাইল আৰু মচুৰ দাইল ধুই লৈছোঁ, আৰু 4টা সৰু সৰু আলু লৈছোঁ, এটা বিলাহী গোটেইখিনি এনেদৰে কাটি ল'লোঁ, আৰু এটা মিডিয়াম সাইজৰ পিঁয়াজ কাটি লৈছোঁ, এটা কেঁচা জলকীয়া, অকণমান আদা ৰচুন। এতিয়া কেৰাহী পাতিলোঁ। কেৰাহী গৰম হোৱাৰ পাছত ইয়াতে 5-6 চামুচ জোখাৰে তেল দি দিছোঁ, 4 চামুচেৰে। আৰু ইয়াতে তেল গৰম হোৱাৰ পাছত পিঁয়াজটো দিছোঁ, পিঁয়াজ দি অকণমান লৰাই দিছোঁ। তাৰ পাছতে ইয়াতে মই খুন্দি লোৱা আদা ৰচুনকণো দি দিছোঁ, আৰু লগতে মই নিমখ হালধি দি দিম। তেলত নিমখ হালধি দি দিলে অলপ টেষ্টটো বেলেগ হয়। মই তেলতে দি বনাওঁ নিমখ হালধি। নিমখটো প্ৰয়োজন অনুসৰি দিব লাগে, আন্দাজ মতে, আৰু হালধিও দি দিছোঁ। এতিয়া মই অকণমান লৰাই দিম। অকণমান লৰাই দিয়াৰ পাছত ইয়াতে মই অকণমান জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ দিছোঁ। মছলা বেছিকৈ নাখাওঁ, সেইটো কাৰণে কমাই দিছোঁ। বেছিকৈ খালে বেছিকৈ দি ল'ব লাগে, সেইটো নিজৰ লগত কথা। এতিয়া দি দিছোঁ কাটি লোৱা কাচকলটো আৰু আলু। ভালদৰে লৰাই দিম, তেল আৰু নিমখ হালধিবোৰ যাতে সকলোতে লাগি যায়। আৰু এতিয়া ইয়াতে ধুই লোৱা দাইলকেইটাও দি দিম। এয়া দাইলকেইটাও দি দিছোঁ। দাইলখিনিও এতিয়া ভালদৰে লৰাই দিম। ইয়াতে অকণমান পানী দি দিম। পানী দিলোঁ, কিন্তু কেমেৰাটো অফ হৈ গ'ল, ধৰিব নোৱাৰিলোঁ। এতিয়া ঢাকি দিছোঁ। অকণমান ঢাকি দিয়াৰ পাছত এতিয়া ঢাকনিটো উলিয়াই লৰাই দিম। এয়া ধুনীয়া হৈছে, অকণ অকণ সিজিছে। পানীটো লগে লগে এইকাৰণে দিছোঁ, দাইলখিনি নহ'লে কেৰাহীত লাগি ধৰিব। এতিয়া কাটি লোৱা বিলাহীটো দি দিছোঁ। বিলাহী মই এনেদৰে পাছত দিওঁ, যিকোনো চব্জি বনালে আগতে বিলাহী নিদিওঁ। এতিয়া প্ৰয়োজন অনুসৰি ঘৰত যিমান কেইজন সদস্য থাকে সেইকেইজন সদস্য অনুসৰি পানীটো দিব লাগে, বা সদস্য সৰহ হ'লে পাচলিখিনিও সৰহকৈ ল'ব লাগে। আমাৰ 2-3জনৰ জোখাই লৈছোঁ। এতিয়া ঢাকি দিম। ঢাকি দিয়াৰ পাছতে এয়া ধুনীয়াকৈ সিজিয়ে গৈছে। 4-5 মিনিটমান উতলাই দিলোঁ এনেদৰে। এতিয়া হেতাখন মাৰি দিছোঁ দাইলখিনি সিজিবৰ কাৰণে, আৰু কাচকলকেইডোখৰ অকণ অকণ ভাঙি দিছোঁ। এনেদৰে খাই বহুত ভাল লাগে কাচকলৰ আঞ্জাখন। আৰু অকণমান কাঢ়ি লৈছোঁ। মোৰ এজনী সৰু ছোৱালী আছে, তাইৰ কাৰণে অকণমান কাঢ়ি ল'লোঁ। আৰু ইয়াতে মই এতিয়া কাটি লৈছিলোঁ এটা জলকীয়া, কেঁচা জলকীয়া, সেইটো দি দিম। জ্বলা বেছিকৈ খোৱাৰ অভ্যাস নাই, সেইটো কাৰণে এটাই দিছোঁ জ্বলা। অকণমান উতলাই আৰু 1 মিনিটমান ৰাখি দিম। তাৰ পাছতে হৈ যাব। আৰু এতিয়া গেছ অফ কৰি এতিয়া এটা বাটিত এইখিনি কাঢ়ি দিলোঁ। ৰুটিৰ লগত বা ভাতৰ লগতো খাবলৈ খুবেই ভাল হৈছে চব্জিখিনি।